Hello students, আজি আমি ক্লাছ 9 দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 4, 5 আৰু 6 বিষয়ে আলোচনা কৰিম। ওকে, প্ৰথম প্ৰশ্নটো 4 নম্বৰ, এখন মহানগৰত টেক্সি ভাড়া এনে ধৰণৰ। প্ৰথম 4 নম্বৰ প্ৰশ্নটো দিছে যে এখন মহানগৰত টেক্সি ভাড়া এনে ধৰণৰ। প্ৰথম কিলোমিটাৰৰ বাবে ভাড়া 8 টকা। প্ৰথম কিলোমিটাৰ ভাড়া কেই টকা ল'ব? 8 টকা, মানে ফাৰ্ষ্ট 1 কিলোমিটাৰ। আৰু তাৰ পিছৰ দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা। তাৰ পিছৰ দূৰত্ব ভাড়া প্ৰতি কিলোমিটাৰত 5 টকা। আমি 1 কিলোমিটাৰ 8 টকা দিব লাগিব, আৰু তাৰ পিছত আমি যিমান দূৰ যাওঁ তাৰ প্ৰতিটো কিলোমিটাৰত আমি কিমানকৈ দিব লাগিব? 5 টকা। অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা বুলি ধৰি এই তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ লিখা আৰু ইয়াৰ লেখ অংকন কৰা। ওকে, গতিকে আমাক কৈছে যে এখন টেক্সিৰ ভাড়া, ধৰি লৈছোঁ আমি টেক্সিখন এই পজিশ্যনৰ পৰা এইটো পজিশ্যনলৈ গৈছে। ওকে, ইয়াৰ পৰা ইয়ালৈ যাওঁতে প্ৰথম কিলোমিটাৰত ভাড়া দিব লাগে 8 টকা, আৰু তাৰ পিছৰ প্ৰতি কিলোমিটাৰত ভাড়া কিমান দিব লাগে? 5 টকা। যদি অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y হয়, তেন্তে সেই তথ্যখিনিৰ পৰা আমাক দুটা চলকৰ ৰৈখিক সমীকৰণ এটা গঠন কৰিব কৈছে। আমাৰ মুঠ দূৰত্ব কিমান বুলি কৈছে? ইয়াৰ পৰা ইয়ালৈকে x কিলোমিটাৰ, হয়নে? আৰু প্ৰথম কিলোমিটাৰত ভাড়া কিমান দিছে? ইয়াৰ পৰা ইয়ালৈকে ভাড়া কিমান দিছে? 8 টকা। আৰু পিছৰ প্ৰতি কিলোমিটাৰ 1 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈকে গ'ল, ইয়াৰ পৰা ইয়ালৈকে 1 কিলোমিটাৰ গ'ল। তাৰপিছত যিমানখিনি দূৰত্ব অতিক্ৰম কৰিছে তাৰ প্ৰতি কিলোমিটাৰত কিমান টকাকৈ দিব? 5 rupeesকৈ দিব। আৰু গোটেই টকাটো ইয়াত 8 টকা দিলে, ইয়াৰ প্ৰতি কিলোমিটাৰত 5 টকা দিলে, গোটেইটো যোগ কৰিলে কিমান হয়গৈ? মুঠ টকাটো y। ওকে, এতিয়া আমি এটা কথা জানো, ইয়াৰ পৰা ইয়ালৈ যদি 1 কিলোমিটাৰ হয়, এইখিনিৰ পৰা এইখিনিলৈ গোটেই মুঠ দূৰত্বটোৰ পৰা 1 কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। তাৰমানে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব? x - 1 হ'ব, নহয় জানো? এতিয়া ইয়াৰ পৰা ইয়ালৈকে ভাড়া কেই টকা? 8 টকা, যোগ ইয়াৰ পৰা ইয়ালৈকে কিমান কিলোমিটাৰ? x - 1 কিলোমিটাৰ। ইয়াৰ প্ৰত্যেক কিলোমিটাৰত ভাড়া কেই টকা? 5 টকা। গতিকে আমি এইটো কি কৰিব লাগিব? x - 1ক 5ৰে কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। তেতিয়াহ'লে আমি এইকণৰ ভাড়াটো পাই যাম। আৰু এইকণৰ ভাড়াটো এইটো হ'ল, আৰু এইকণৰ ভাড়া কিমান হ'ল? এইটো। দুইটাই যোগ কৰিলে মুঠতে কিমান হয় বুলি কৈছে? y। ওকে, এতিয়া আমি লিখিম, ধৰা হওক অতিক্ৰম কৰা দূৰত্ব সমান কিমান কিলোমিটাৰ? x কিলোমিটাৰ, হয়। মুঠ ভাড়া আমাক কিমান ল'ব কৈছে? মুঠ ভাড়া সমান কিমান? y টকা। হ'ল। ইয়াৰ পৰা আমি কি পালোগৈ? প্ৰশ্নমতে এইটো হ'ব। গতিকে আমি লিখিম, প্ৰশ্নমতে 8 + x - 1 × 5 = কিমান হ'ব? y। কি কয় এইটো বুজি পালা? This implies 8 plus এইটো ব্ৰেকেটটো ওপেন কৰিলে কি হ'ব? 5x - 5 = y। এতিয়া 8ৰ পৰা 5 বিয়োগ কৰি দিম। 8ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব? +3 = y। আমি দুটা চলকৰ ৰৈখিক সমীকৰণটো পাই গ'লোঁ। আৰু ইয়াৰ পৰা আমাক এটা কি আঁকিব কৈছে? গ্ৰাফ ড্ৰ কৰিব কৈছে, হয়নে? গতিকে আমি এতিয়াকে ইয়াত লিখি ল'ম, y = কি লিখি ল'ম? 5x + 3। এইটোক এইফালে লিখি লৈছোঁ, ইয়াক ইফালে লিখি লৈছোঁ। এতিয়া ইয়াৰ পৰা আমি গ্ৰাফ আঁকিবৰ কাৰণে বক্সটো বনাই লওঁ, যিটো আমাক বক্স দৰকাৰ হয়।
ইয়াত আমি x ললো ইয়াত y ওকে এটা আমি x এর ঠাইত ভ্যালু বহাম x এর ঠাইত আমি যদি 0 বহাও x যদি আমি 0 বহাও তাহলে y কিমান হ'ব 3 হ'ব ইয়াত x 0 বহালে 5 * 0 0 ইয়াত 3 হ'ব হল যদি আমি 5 x এর ঠাইত -1 বহাও ইয়াত যদি x = -1 বহাই চাও 5 * -1 কিমান হ'ব -5 -5 + 3 কিমান হ'ব -5 লগত +3 কৰিলে কিমান হ'ব -2 ওকে আৰু ইয়াত যদি আমি 1 বহাও তেতিয়া হলে 5 * 1 5 হ'ব +3 কিমান হ'ব 8 আমি এই ভ্যালু কেইটা লৈ পেলাই এটা গ্ৰাফ ড্ৰ কৰিম ওকে এতিয়া আমি গ্ৰাফত বিন্দুসমূহ উপস্থাপন কৰিম প্ৰথম বিন্দুটো পাইছিলো 0, 3 0, 3 বিন্দুটো ক'ত হ'ব এটা আমি 0 হয় x অক্ষত 0 y অক্ষত 3 মানে বিন্দুটো ইয়াত হ'ব 0, 3 হল নেক্সট বিন্দুটো আসলে -1 -2 x অক্ষত -1 y অক্ষত -2 মানে বিন্দুটো প্ৰায় ইয়াত হ'ব হল নেক্সট আছে 18 বিন্দুটো x অক্ষত 11 আৰু y অক্ষত 8 হ'ব ইয়াত হ'ব আমি বিন্দু তিনটা যদি সংযোগ কৰো সংযোগ কৰিলে আমি এটা সৰলৰেখা পাম হয় এটা আমাৰ কি আছিল 0, 3 বিন্দু এটা আমি কি পাইছিলো 1, 8 আৰু এটো কি পালো -1, -2 এটালি হৈছে আমাৰ সৰলৰেখাৰ সমীকৰণ y = 5x + 3 ওকে আমি কেনেদৰে সমাধান কৰিলে বুজি পালা গতিকে 4 কুৱেশ্যন তেনেকৈ সমাধান কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি কুৱেশ্যন নম্বৰ 5 ৰ বিষয়ে আলোচনা কৰিম আমি ইতিমধ্যে কুৱেশ্যন নম্বৰ 4 আলোচনা কৰিলো কুৱেশ্যন নম্বৰ 5 ত দিছে তলত দিয়া বিকল্পবিলাকৰ পৰা সমীকৰণ একোটা বাছনি কৰা যিটো লেখ চিত্ৰ 4.6 আৰু চিত্ৰ 4.7 ত দিয়া হৈছে চিত্ৰ দুটা তলত দিয়া আছে আমি হিটো পিঠিত আমাৰ চিত্ৰ দুটা দিয়া আছে আমাৰ চিত্ৰ দুটা এই দুটা এটা আছে চিত্ৰ 4.6 আৰু এটা চিত্ৰ 4.7 এটা তোমালোকে দেখিছা এই চিত্ৰটো আৰু লগত ইয়াত কেইটামান দুটা চলকৰ ৰৈখিক যুক্ত সমীকৰণ দি দিছে ওকে যে এই লেখটোত এটা ৰেখা অংকন কৰিছে এটা ৰেখাডাল এই ৰেখাডালৰ সমীকৰণটো কোনটো হ'ব এই চাৰিটাৰ পৰা উলিয়াব দিছে ইয়াৰ যিকোনো এটা সমীকৰণটো এই ৰেখাটোৰ সমীকৰণ হয় আমি সেইটো উলিয়াবৰ বাবে এই ৰেখাটোৰ ওপৰত থকা তিনিটা বিন্দু দিয়া আছে এটা -1, 1 এটা 0, 0 আৰু এটা 1, -1 এই বিন্দু তিনিটা আমি ৰেখা কেইডালৰ ওপৰত বহাই চাব লাগিব প্ৰথমটোৱে x ৰ মান আৰু দ্বিতীয়টোৱে কি হ'ব বুজাব y মান কিন্তু বহাই যোৱাৰ পিছত যোনটোৰ ক্ষেত্ৰত প্ৰত্যেকটো ক্ষেত্ৰতে বাওপক্ষৰ লগত সোপক্ষ কি হ'ব সমান হ'ব সেইটোৱে হ'ব আমাৰ লেখডালৰ কি হ'ব সমীকৰণ এতিয়া প্ৰথম সমীকৰণটো আমাক দিয়া আছে y = x প্ৰথম সমীকৰণটো কি দিছে y = x এতিয়া ইয়াত আমি এই যোৰটো লওঁ ক্ৰমিক যোৰটো -1, 1 এতিয়া যদি x ৰ ঠাইত -1 বহাও y ঠাইত যদি 1 বহাও তেতিয়াহ'লে আমাৰ কি হ'ব 1 = -1 হ'ব এইটো হ'ব পাৰেনে নোৱাৰে কেতিয়াও এটা সমান নহয় গতিকে এই ৰেখাডালৰ সমীকৰণ y = x হ'ব নোৱাৰে ওকে নেক্সট আহো 2 নম্বৰ সমীকৰণটোৰ কাৰণে 2 নম্বৰ সমীকৰণটো যদি আমি x = -1 আৰু y = 1 বহাও তেতিয়াহ'লে প্ৰথমটো বিন্দুৰ ক্ষেত্ৰত ইয়াত যদি -1 বহাও x ৰ ঠাইত আৰু y ঠাইত যদি +1 বহাও -1 + 1 কিমান হ'ব 0 ইয়াতো 0 আছে বাওপক্ষৰ লগত সোপক্ষ আছে এইটো কাৰণে আমাৰ এইটো কি হৈছে স্যাটিসফাই কৰিছে তাৰ পিছৰ বিন্দুটো লওঁ 0, 0 বহাই চাওঁ ইয়াত x = 0 আৰু y = 0 বহালে 0 + 0 কি হ'ব 0 হ'ব তে বাওপক্ষৰ লগত সোপক্ষ কি হ'ব সমান হ'ব
3 নম্বৰ বিন্দুটো যদি আমি ইয়াত বহাওঁ x ৰ ঠাইত 1 y ঠাইত -1 বহাওঁ তেতিয়াও এইফালে কি ওলাব 0 ওলাব ইয়াতো কি আছে 0 আছে গতিকে তিনিওটা বিন্দুৰ কাৰণে কি হৈছে এই সমীকৰণডালে কণ্ডিশ্যনটো ছেটিছফাই কৰিছে গতিকে এই ৰেখাডালৰ সমীকৰণ কি হ'ব x + y = 0 দ্যাট মিন্স এই কুৱেশ্যনটোৰ সমাধান এইটোৱে কেনেকৈ কৰিলো বুজি পালানে যদি আমাক এটা লেখ দি দিয়ে আৰু লেখডালৰ ওপৰত থকা কেইটামান বিন্দু দি দিয়ে তাহলে আমি সেই সমীকৰণকেইটাত বহাই চাব লাগিব যিকেইটা দিয়া থাকে আমি পাছৰ দুটাত নবহুৱাকেই হৈ গ'ল কাৰণ ইয়াতে আমাৰ ছেটিছফাই হৈ গ'ল গতিকে গোটেইকেইটা বিন্দুৰ কাৰণে বাওপক্ষৰ লগত সোপক্ষ কি হ'ব লাগিব সমান হ'ব লাগিব এই গোটেইকেইটা বিন্দু যদি আমি বহুৱাও x আৰু y মান হিচাপে বাওপক্ষৰ লগত সোপক্ষ কি হ'ব লাগিব সমান হ'ব লাগিব আৰু যিটো কাৰণে সমান হ'ব সেইটোৱে হ'ব ৰেখাডালৰ সমীকৰণ এইটো মই তোমালোকক হোমৱৰ্ক দিছোঁ তোমালোকে হোমৱৰ্ক কৰি মোক এইটো দেখাবা